যে আমি আজি ইতিহাস দিন বুলি আমি ক'ব লাগিব, কাৰণ আজি 50 বছৰকে বেছি এই অঞ্চলৰ আমি বসবাস কৰি আছিলোঁ, কিন্তু কোনো আমাৰ নিজৰ বুলি কিবা এটা চিন এনেকুৱা আমি পাবলৈ সক্ষম নাছিল। কিন্তু বহুত দিনৰ মূৰত আজি নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি এই ৰঙাপাৰা সমষ্টিৰ বিধায়ক সন্মানীয় কৃষ্ণ কমল তাঁতী ডাঙৰীয়াৰ যি নেতৃত্বত আজি ৰঙাপাৰা সমষ্টিত মুঠ 1114 দাবীদাৰসকলক আজি মাটি পাট্টা দিবলৈ সক্ষম হৈছোঁ। এটা আমি শোণিতপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা হৈ পেলাই ধন্যবাদ দিছোঁ। আৰু ক'বলৈ গ'লে ফৰেষ্ট ৰাইট এক্ট 2006 আইনৰ মতে আমি যি দাবী কৰিছোঁ এইটো ন্যায্যৰ দাবী, আৰু এইটো চৰকাৰে দিব লাগে। আৰু আমি ইয়াত কোনো ইলিগেলি আমি ইয়াত মাটি পাট্টা বিচৰা নাই, বা আমি কোনো ইলিগেলি কিবা এইটো বস্তু গভৰ্ণমেণ্টৰ পৰা আমি বিচৰা নাই। যি আইনত চৰকাৰে বনাইছে এই আইনৰ অধীনত আমাক এই মাটি পাট্টা দিব লাগে, আৰু যিখিনি ক্ৰাইটেৰিয়া দিব লাগিছিল এইটো আমি দিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে মই অসম চৰকাৰ আৰু আমাৰ লোকেল বিধায়ক ছাৰসকলক মই ধন্যবাদ দিছোঁ। আৰু আহি থকা সময়ত যিখিনি ৰিমাইনিং আমাৰ 8,000তকৈ অধিক শোণিতপুৰ জিলা হিচাপত আমাৰ তিনিটা সমষ্টি FRC অঞ্চল পৰে, ঢেকীয়াজুলি, ৰঙাপাৰা আৰু নদুৱাৰ। তো এই তিনিটা সমষ্টিৰ অন্তৰ্গত FRC অঞ্চলত আজি 1114টাটো কাটি পেলাই 8,500 মান আৰু আমাৰ দাবীদাৰ আছে। তো আমি আশা ৰাখিছোঁ অসম চৰকাৰ আৰু লোকেল বিধায়কক যে আহি থকা সময়ত ইলেকশ্যনৰ আগে আগে আৰু যাতে 3,400-5,000 মান আৰু যাতে মাটি পাট্টা দিয়ে, এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ আমি দাবী জনাইছোঁ।